নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আজি আমি উপস্থিত আছোঁ এখন গৰু ফাৰ্মত। মোৰ লগত খুৰা উপস্থিত আছে। এই গৰু ফাৰ্মখন খুৰাৰে হয়। তেখেতৰ পৰা আমি গৰু ফাৰ্মৰ বিষয়ে গোটেইখিনি তথ্য জনাৰ চেষ্টা কৰিম। কেনেদৰে তেখেতে ফাৰ্মখন কৰি আছে, কেনেদৰে যত্ন লৈছে, কি কি সুবিধা অসুবিধা গোটেইখিনি আপোনাৰ আজি এই ভিডিঅ'টোত আমি জনোৱাৰ চেষ্টা কৰিম আপোনালোকক। ভিডিঅ'টো শেষলৈ চাই থাকিব। আমি পোনপ্ৰথমে খুৰাৰ পৰিচয়টো লওঁ। খুৰা পৰিচয়টো দিব। হয়, মোৰ নাম চন্দ্ৰলাল শৰ্মা। মোৰ গাঁও হ'ল দলংঘাট দলৈপাৰা, মৌজা কলাইগাঁও, থানা কলাইগাঁও, ডিষ্ট্ৰিক্ট ওদালগুৰি, PTAD আছাম। মই ইয়াৰে পৰা বৰ্তমান গৰু পুহি আছোঁ আজি প্ৰায় 15 বছৰ অলপ পাৰে হ'ল। তাৰ আগৰ পৰাই মই গৰু পুহি আছিলোঁ। সৰুকালৰ পৰা আমাৰ গৰুৰ প্ৰতি ইচ্ছাও আছিল। সেইবাবে পুহিলে পোনপ্ৰথমে মই নিজৰ ঘৰৰ সৰু এজনী লোকেল গাইৰ পৰা ভেকচিন দি পেলাই ক্ৰছ জাৰ্চি হিচাপে প্ৰথমে ওলাই ল'লোঁ। কিমান চনত? মোৰ চন বুলি কওঁতে এতিয়া মোটামুটি 2004 চনতে ভেকচিনৰ পৰা ওলাইছিলোঁ গাই এজনী, আৰু সেইজনী হ'ল মোৰ মাতৃ সদৃশ। সেই গৰুৰ পৰাই যিজনী পোৱালি ক্ৰছ জাৰ্চি হিচাপে পাইছিলোঁ, তাই বৰ্তমান আজি 2 মাহ আগত তাইক তাৰমানে মই বিক্ৰী কৰি দিলোঁ। তাই যথেষ্ট দিছে মোক গৰুৰ তৰফৰ পৰা, কাৰণ 2004 চনৰ পৰা আছিল। 2004 চনৰ পৰাই। তাৰপিছৰ পৰা প্ৰথমে জাৰ্চি ওলোৱাৰ লগে লগে ক্ৰছৰ পৰা মোৰ ফিজিচিয়ান মই ওলাই ল'লোঁ। প্ৰথমে সেই গৰুজনীৰ প্ৰথম কাল্লাৰ পৰাই 4 কেজি 2.5 কেজি গাখীৰ আছিল। যেতিয়া মই ঘৰতে এনেকৈ বান্ধি পেলাই গোৱালি ছিষ্টেম কৰিলোঁ, তেতিয়া 4-5 কেজি পৰ্যন্ত তাই এজনী দিয়া হ'ল। তাৰপিছত ক্ৰমান্বয়ে তাইৰ গোৱালিৰ পৰা মই অন্ততঃ এতিয়ালৈ প্ৰায় 15জনী গৰু বিক্ৰী কৰিছোঁ। সেই 15জনী গৰু 1 লাখ টকীয়া 80,000 60,000 এনেকৈ বিক্ৰী কৰি আছোঁ। কাৰণ আমাক ইয়াৰ সুবিধা বহুত কম, কাৰণ গাখীৰ অধিক হ'লেও দাম উচিত পোৱা নাযায়। তাৰপিছত চৰকাৰী তৰফৰ পৰা বহুত সুবিধা পাব লগা আছিল গাই হিচাপে, কিন্তু আজিৰ তাৰিখলৈ একেবাৰে সুবিধা পোৱা নাই। কিন্তু মই নিজৰ পৰিশ্ৰমত নিজৰ হেৰিত গৰু পুহি আছোঁ। এতিয়া বৰ্তমান মোৰ অলপতে এজনী গাই মোৰ ছোৱালীজনীক দিলোঁ, ভাগিনক দিলোঁ, দান চুতে দিছোঁ তেওঁলোকক। কাৰণ সকলোৰে উৎসাহটো থাকক যাতে গৰুৰ পৰা আমি উপকৃত হওঁ। কিন্তু একচুৱেলি দেখাত গৰুৰ পৰা ইমান উপকৃত হ'ব নোৱাৰি ইয়াতে, তথাপিও চেষ্টা কৰি আছোঁ। গৰুৰ গাখীৰৰ পৰা আমি দৈ কৰোঁ, দৈও আমি কাজে কাৰখানাই বা বিহুৱে চিহুৱে সেনেকৈ বিক্ৰী কৰি কিছু লাভৱান হওঁ। পনীৰো চেল কৰোঁ, পনীৰতো সেনেকৈ আমি পাওঁ। আৰু যি গাখীৰ ৰৈ থাকে আগবেলাৰ গাখীৰখিনি টংলালৈ আমি প্ৰেৰণ কৰোঁ, টংলাত যাই বিক্ৰী কৰে। দৈনিক কিমান লিটাৰ গাখীৰ আপুনি? মই দৈনিক বিশেষ ইমান ক'ব নোৱাৰোঁ, তথাপি 40-45 লিটাৰ পুৱাৰ গাখীৰখিনি মই নিজ হাতে দি বিক্ৰী কৰি পাইছোঁ। আৰু ভাটিবেলাৰ গাখীৰখিনি মই অন্ততঃ 25-30 লিটাৰ পাই আছিলোঁ। তাৰপিছত এতিয়া মোৰ নিজে অলপ অক্ষম হ'লোঁ। মই বৰ্তমান খাদ্য 2 টাইম দিম। ৰাতিপুৱা 8টা বজাত, পুৱা 6টা বজাতে গৰু খীৰাই লওঁ, গোহালি চাফা কৰি পেলাই গাখীৰ খীৰাই লওঁ। গাখীৰ খীৰাই উঠি ধুনীয়াকৈ প্ৰথমে দানাখিনি দিলোঁ। দানাখিনি দিয়াৰ পিছত খেৰ দিলোঁ। আকৌ নেক্সট 2টা বজাত একবাৰ খীৰালোঁ গৰু। 2টা বা 3টা বজাত খীৰোৱাৰ পিছত 4টা বজাত আকৌ গোহালি পৰিষ্কাৰ কৰি উঠি দানা দিওঁ। দানা দি উঠি ৰাতি আকৌ এই যে হেৰিত দানা দিয়া ঘাঁহ ফুল কৰি থৈ দিম, ইয়াতে দিয়ে ফুল কৰি দিলে খায়। আৰু এনেকৈ বান্ধি থকা গৰুবিলাকে ঘাঁহবিলাক বাচি নাখায়, যিকোনো ঘাঁহ দিব পাৰি। কিন্তু যিবিলাক কেঁচা ঘাঁহ দিয়া যায় তেতিয়া অলপ চিন্তা চৰ্চা কৰি দিব লাগিব। কেঁচা ঘাঁহত বেছি বেমাৰবিলাক পায়, কিন্তু খেৰত সেনেকুৱা বেমাৰ নাই। সেইকাৰণে কেঁচা ঘাঁহ দিওঁতে পাৰিলে 2 দিন 1 দিন ৰ'দত দি উঠি তাৰ বীজাণুবিলাক মৰাৰ পিছত দিলে হৈ যায়। ঢেকীয়া পৰ্যন্ত খায়, যিকোনো মানে কেঁচা যি বস্তু পেলাই দিলে খায়। তেওঁলোকে খাব জানে, খায়, কিন্তু বেমাৰৰখিনি অলপ লক্ষ্য ৰাখিব লাগিব। ইয়াৰে ভিতৰত কিন্তু আমি ইয়াতে উৎপাদন কৰি ইয়াতে যেতিয়া গৰুবিলাক পুহি ল'লোঁ, বেমাৰ আজাৰ কিন্তু মই বিশেষ পোৱা নাই। আজিৰ তাৰিখলৈ মই সেনেকৈ ডাক্তৰক লগা নাই। মাত্ৰ মই গৰু পোহাৰ পিছত অলপতে এজনী গাই ঠিক এই ধৰণৰ গাই এজনী মৰিল। তাইৰ পোৱা আছিল 10 লিটাৰ প্ৰথম জাগাৰ পিছতে বেমাৰ হৈ মৰিল। বেমাৰ মানে ঘাঁহ পানী একো নাখায়, মুখৰ পৰা অলপ বিজলবিলাক পেলাই। বহুত চিকিৎসা কৰিলোঁ, কিন্তু ৰাখিব নোৱাৰিলোঁ। কিন্তু ইয়াতে যদি উৎপাদন কৰি ইয়াৰে পৰা যদি আমি পোৱালিবিলাক উৎপাদন কৰি যদি আমি ব্যৱসায় কৰোঁ, তেতিয়াহ'লে সুন্দৰকৈ ইয়াত বেমাৰ আজাৰ মই পোৱা নাই। মাত্ৰ এটাই পাইছিলোঁ, তাক ৰাখিব নোৱাৰিলোঁ, বাদ বাকীখিনি হয়। তাৰপিছত আমাৰ ইনজেকশ্যনৰ ক্ষেত্ৰত আমাৰ ওচৰ চুবুৰীয়া প্ৰাইভেটৰ, বিশেষকৈ ক'ব লাগিলে আমাৰ প্ৰাইভেটৰ ডাক্তৰবিলাকক মাতি পেলাই আমি ইয়াৰ ভেকচিনবিলাক দিয়া যায়। আৰু এজনী গৰু জাগাৰ পিছত তাৰ পোৱালিটো 14 মাহৰ পৰা গৰম আহে। 14 মাহৰ ভিতৰতে গৰম আহে। আমি 14 মাহটো নিদিওঁ, আকৌ 15 মাহ বা 16 মাহত আহে। এই 16 মাহৰ পৰা আকৌ দিয়াৰ লগে লগে 1 বছৰৰ পিছত মোৰ ধুনীয়াকৈ গাভিন হৈ যায়। বিশেষকৈ এওঁলোকৰ কেঁচা ঘাঁহ
নহ'লেও চলে। বৰ্তমান মই কেঁচা ঘাঁহ মোৰ ওচৰে পাঁজৰে আছে যদিও কাটিব সময় নাই, কাৰণ মানুহবিলাক নাপায়, মানুহবিলাক ৰাখিব নোৱাৰোঁ। কিন্তু মই খেৰৰ ওপৰত নিৰ্ভৰ। খৰালি মাহত মই খেৰ যথেষ্ট কিনোঁ, কিন্তু এইটো দাম কৰি থৈ দিম। চাপৰ, তাৰপিছত পুৰবী হিচাপে দানা, এইখিনিয়ে গৰুক মই খাদ্য পাতি দিওঁ। কিন্তু মই লাভৱান হোৱা নাই বুলি নকওঁ, যথেষ্ট লাভৱান হৈছোঁ। আৰু বিশেষকৈ আমাৰ গাখীৰ বিক্ৰীৰ ক্ষেত্ৰত অলপ জটিল হৈ থাকে। আগবেলাৰ গাখীৰে আমি কোনোমতে কিবা কৰি টংলাত খাব, যদি ভাটিবেলাৰ গাখীৰখিনি আমাৰ যথেষ্ট থাকি যায়। সেই গাখীৰ ভাটিবেলাৰ গাখীৰ ভালদৰে পোৱা নাই আপুনি? বজাৰটো উচিত পোৱা নাই। এতিয়া বৰ্তমান আজিৰ তাৰিখত ইমান কষ্ট কৰি দানা পানী খুৱাই খৰচ কৰাৰ পিছত আমি কিবা কৰি 45 বা 40 টকা লিটাৰ পাওঁ। কিন্তু ভাটিবেলাৰ সেইখিনি আমাৰ ওচৰৰ মানে বিক্ৰীৰ কেন্দ্ৰবিলাক নোহোৱাৰ কাৰণে আমি গাখীৰখিনি ক'ৰবাত দৈ কৰি, ক'ৰবাত পনীৰ কৰি এই যধে মধে দামত বিক্ৰী কৰিব লগা হৈ যায়। তথাপি উপকৃত পাইছোঁ, উপকৃত হ'ম। সকলোৱে যদি এনেকৈ নিজৰ ঘৰত যাৰ টকা পইচা সম্পত্তি নাই, তেওঁলোকে নিজৰ ঘৰতে এজনী গাড়ীৰ পৰা যদি ভেকচিন দি পেলাই ক্ৰমান্বয়ে সৃষ্টি কৰে, 5 বছৰৰ পিছত তেওঁলোকৰ 5-10জনী গৰু হোৱাটো খাটাং। আৰু আপোনাৰ গৰুকেইটাৰ নামত কিমান মান খৰচ হয়? মাহিলী মানে ডেইলি মোৰ এতিয়া বৰ্তমান গৰু কম আছে। এতিয়া মোৰ 15 কমেও 1500 টকা খৰচ আছে। কাৰণ মোটামুটি 45,000 টকা, 45-60,000 টকা মোৰ মাহিলী খৰচ আছে বৰ্তমান তাৰিখত। কিন্তু আগত বেছি আছিল বা ইনকাম আছিল, কিন্তু সেইখিনি খৰচ কৰিছোঁ। কাৰণ মোৰ নিজৰ ঘৰত দোকান থকাৰ কাৰণে দানা পানী আনাৰ কাৰণে এটা সুবিধা হৈ যায়। ইয়াত যথেষ্ট পৰিমাণে চাপৰ আৰু পুৰবী দানাখিনি ষ্টক কৰি থ'ব লাগে, যাতে একদিন ক্ষতি নোহোৱাকৈ খুৱাব লাগিব। আৰু যিমানেই আপুনি খুৱাব পাৰে সিমানে গৰু গাখীৰখিনি উৎপাদন হয়। মাজে মাজে ইয়াক নানা ধৰণৰ হেৰিবিলাক দিব পাৰে, ধৰক আইৰণ টেবলেট বা আইৰণ ঔষধ খুৱাব লাগে। তাৰপিছত আকৌ গাখীৰৰ ক্ষেত্ৰত আকৌ এই সেই হিচাপৰ মানে এই ঔষধবিলাক খুৱাব লাগিব। আমি এতিয়া 20 কেজি 30 কেজিৰ এই ঔষধবিলাক লৈ আহোঁ, সেনেকৈ খুৱাই থাকোঁ। এতিয়ালৈ কোনো কষ্ট পোৱা নাই। কষ্ট এটাই পাই আছোঁ, গাখীৰ বিক্ৰীৰ ক্ষেত্ৰত কিন্তু খুব কষ্ট পাই আছোঁ। উচিত মূল্যটো আমি পাব বজাৰখন। কিন্তু দলৈপাৰাৰ ভিতৰতে এতিয়া আমাৰ সম্প্ৰদায়ত যথেষ্ট লোকে গৰু পুহি আছে, কিন্তু আচল কথা হ'ল তেওঁলোকে সেনেকৈ অলপ খাটিব পৰা নাই, কাৰণে নিজৰ আৰ্থিকতা দিশৰ পৰা গৰু সময়মতে দানা খুৱাব নোৱাৰাত। তথাপি 2-1জন আছে, নাই বুলি কওঁতে ইয়াতে গাখীৰৰ উৎপাদন যথেষ্ট ভাল আছে আমাৰ এই গাঁওখনত। নাই বুলি 20-22 ঘৰে এতিয়া 2জনী এজনী হ'লেও গৰু আছে। এজনী গাই কিমান মানকৈ গাখীৰ লিটাৰ পাই আছে? এতিয়া বৰ্তমান এজনীৰ পৰা মই 12 লিটাৰ পোৱা আৰু ভাটিবেলা 8 লিটাৰ, প্ৰায় 20 লিটাৰ গাখীৰ এইজনী গাড়ীৰ পৰা আহে। আৰু সেইজনী গাই নতুনকৈ যাইছে, এইবাৰ গাখীৰটো অলপ কম হ'ল, 10 লিটাৰ আৰু 6 লিটাৰ 16 লিটাৰ সেইজনীৰ পৰা বৰ্তমান পাই আছিলোঁ। হয়, এইজনী গাই মই প্ৰথমে এই ইয়াতে জন্ম পোৱা, ইয়াতে ডাঙৰ দীঘল হোৱা এইজনী গৰু। কিন্তু মেষ্টাইটিছ বেমাৰ হওঁতে ইয়াৰ বাঁহটো বহুত ডাঙৰ হ'ল, গাখীৰ ওলাব পৰা নাই। প্ৰথম পিনে 3টা বাঁহ আহাৰে দিয়ে গাখীৰ আহি থাকে। তাৰপিছত সেনেকৈ আজি 4 বছৰ 4টা পোৱালি এই গাইজনীয়ে দিছে। ইয়াৰে ভিতৰত এইবাৰ এটা দমৰা দিছিল যোৱাবেলি, কিন্তু গৰম হোৱাৰ সময়ত অলপ দিগদাৰী হোৱাৰ কাৰণে পোৱালিটো যথেষ্ট ডাঙৰ হ'ল। অন্ততঃ 20 মাহৰ পিছত পোৱালিটো গাখীৰ খাব মানে দিব নোৱাৰা অৱস্থাত পোৱালিটোক বেলেগ ঠাইত বান্ধি গাখীৰ খীৰাই আছিলোঁ। সেই গাখীৰ খীৰাই থকা পোৱালি আৰু 1 মাহ পিছত আমি বিক্ৰী কৰি দিলোঁ 20,000 টকাৰ। দমৰা আছিল, ধুনীয়া সুন্দৰ মাইকা সমানে আছিল, 20,000 টকা দি লৈ গ'ল। কিন্তু এই গাখীৰ আজি 4 দিন আগলৈ খীৰাই আছিলোঁ, 4 লিটাৰ 5 লিটাৰ এক টাইমত দি আছিল। পুৱাৰখিনি ভাটিবেলাখিনি 2 লিটাৰ আঢ়ৈটা দি আছিল। কিন্তু এইজনী গাই আছিল মোৰ লোকেল গৰুৰ পৰা তৃতীয় পিয়ন আছিল। তাৰ লগে লগে যোন মই আগতে কৈছিলোঁ লোকেল গৰুৰ পৰা উৎপাদন কৰিছিলোঁ, বুঢ়ী এজনী গাই হ'ল। সেই গাইজনীৰ সেইটোৰ বয়স বৰ্তমান আপোনাৰ 20 মাহ হ'ল, এতিয়া 6 মাহৰ গাভিন। 14 মাহতে গৰম হ'ল, ৰাখিব পৰা নাই, 2-3 বাৰ উঠাৰ কাৰণে 14 মাহতে তাই গাভিন হৈ গ'ল। জাগাৰ 14 মাহত গাভিন হ'ল, এতিয়া বৰ্তমান 5 মাহ পাৰ হ'ল কিজানি সম্ভৱ। এই গাভিন আছে তাই কিন্তু মানে এটা ভাল জাতৰ, ভাল বুলি মই ভাবি লৈছোঁ। ইয়াৰ গাখীৰ ভাল হ'ব। আৰু ঠিক সেইদৰে এই 3টা বাঁহাই দি মই 8-9 লিটাৰ গাখীৰ খীৰাইছিলোঁ। 4টা যদি বাঁহৰ পৰা খীৰাল হয়, ইয়াৰ 15 লিটাৰ 16 লিটাৰ গাখীৰ নিশ্চয় আহিলে হয় এক টাইমত। 2 টাইমতো বেছি হৈ যায়, আমি পুৱাৰখিনি হিচাপ কৰোঁতো। তাৰপিছত দ্বিতীয়তে এই গোহালিৰ পৰা উৎপাদন কৰা এই মুণ্ডি বুলি কয়, এইঘৰৰ মুণ্ডি, এইটো ঘৰতে উৎপাদন মুণ্ডি। এই গাভিন হৈছে 6 মাহৰ, এইটো প্ৰায় 14 মাহ হোৱাৰ পিছত গৰম হ'ল। এতিয়া বৰ্তমান 6 মাহৰ গাভিন হৈ আছে আৰু এই জাকবোৰ বেছি সময় নাই। তাৰপিছত আন এজনী গৰু হ'ল মোৰ এইজনী গাই অলপ বদমাছ আছিল প্ৰথম খীৰাওঁতে। বদমাছ থাকিলে কিন্তু 2 দিন পিছত ঠাণ্ডা হৈ গ'ল। গৰুটো অলপ চটফটি আছে। ইয়াৰ বিশেষ এই কিছু ঘাঁবিলাক হৈ যায়। ইয়াৰ ঔষধ পাতি কৰিলেও মানে প্ৰায় ঔষধ পাতি কৰিব পৰা নাযায়। এইজনীয়ে এতিয়া বৰ্তমান মোৰ 4 মাহৰ গাভিন আছে।
এতিয়া পোৱাৰ ভিতৰত 8 লিটাৰ গাখীৰ আছে। এই প্ৰথম পিৰিয়ডত গাখীৰ কম হয়, ভাবিছোঁ নেক্সট এইবাৰ জাগাৰ পিছত 12 লিটাৰ এক টাইমত ফিজিচিয়ান ন ফিজিচিয়ানে। তাৰপিছত সেইজনীও গিৰ, এইজনী হ'ল আচল গিৰ, এইটো ঘৰতে উৎপাদন। এইজনীৰ মাইকাটো বৰ্তমান মই বিক্ৰী কৰি দিছোঁ। এইজনী গিৰ চব পঠাই, একো নাই, একো নকৰে। এইজনী দেখাতে ভাল লাগে, গাখীৰ কিমান হয় কি নহয় পুহি পোৱা নাই। কিন্তু এতিয়া আমি গৰু খুঁটিত যোন ছাপ্লাই আহিছিল, সেই ছাপ্লাই গৰু মই নিজে চাই আহিলোঁ 2 দিনমান, কিন্তু তাত থাকি ইয়াক যথেষ্ট ভাল লাগে। ইয়াত জাতটো অৰিজিনেল গিৰ বুলি ভাবি লৈছোঁ, আৰু ডক্টৰবিলাকে আহি চাই গৈছে একদম অৰিজিনেল গিৰ পোৱালিটো ওলাল। এতিয়া এই বৰ্তমান গাভিন কৰাত অলপ অসুবিধা হ'ল, 4বাৰ মান ই গৰম হৈ আকৌ হেৰি হৈ থাকে। এইবাৰ আকৌ 1 মাহ হ'ল, 1 মাহ দি দিছোঁ। যদি ভগৱানে ঠিকে ৰাখে এইবাৰ যদি গৰম হৈ যায়, অহা বছৰ ইয়াত ধুনীয়াকৈ গাখীৰ খাব পাম। আচলতে গৰু গোহালিৰ ভিতৰত দেখনীয়া হৈ আছে এইজনী। ইয়াক জন্ম পোৱাৰ প্ৰায় 7 মাহৰ পিছতে 60,000 টকা মোক দিছিল, কিন্তু মই মৰমতে 2 লাখ টকা দিওঁতে এইটো গৰুটো বিক্ৰী নকৰোঁ, বেলেগ ৰাখিছোঁ। এই গৰু ঠিকে আছে, গোহালিখন শুৱনি কৰি আছে। কিন্তু সমস্ত গোহালিত যিমান গৰু আছে, মই সৰু এজনী গাইৰ পৰা উৎপাদন কৰা, যিজনী গায়ে মোক মাতৃ বুলি কৈছোঁ, সেই গাইজনীও অলপতে মই বিক্ৰী কৰিলোঁ। এই তাইৰ লাষ্ট পোৱালিটো হ'ল এইজনী চাওকচোন, এইজনী হ'ল এই লাষ্ট পোৱালিটো। এইটো শেষৰ পোৱালি। এৰি মাক আজি 4 মাহ আগত মই বিক্ৰী কৰি দিছোঁ, কাৰণ তাইক বিক্ৰী নকৰিলেও হয়। কিন্তু তাই গৰম হৈ থাকে বাৰে বাৰে, ভেকচিন নিদিওঁ কিন্তু উৎপাত কৰি থাকে। এই বয়সত ভেকচিন দিলে কষ্ট পাব বুলি দিয়া নাছিলোঁ। অৱশেষত মই সেই গাড়ীজনী বিক্ৰী কৰিব বাধ্য হ'লোঁ, বিক্ৰী কৰি দিলোঁ। উচিত মূল্যই পাইছিলোঁ। আপোনালোকে বিশ্বাস নকৰে, 35,000 টকা দি লৈ গ'ল সেই গাড়ীজনীক, কিন্তু লোকেলৰ পৰা হোৱা আছিল। মই পাহৰিব নোৱাৰোঁ সেই গাড়ীজনী বিক্ৰী কৰাৰ পিছত মই এতিয়াও মানে মনত দুখ পাই আছোঁ, কাৰণ সেইজনীয়ে মোৰ এই গোহালি পূৰণ কৰি দিছিল। প্ৰথম মই 20জনী পৰ্যন্ত পাইছিলোঁ। 20জনীৰ পিছত মই ক্ৰমান্বয়ে বহুত গৰু ৰাখিব নোৱাৰাৰ কাৰণে ক্ৰমান্বয়ে বিক্ৰী কৰি যাই আছোঁ। মুণ্ডিৰ মাথাটো অলপ মাথাটোত সেইখিনি অলপ ওখ হৈ থাকে, শিং নাহে। তাৰ গাখীৰ বোলে প্ৰচুৰ পৰিমাণে হোৱা বুলি গম পাইছোঁ। তাৰ মানে শিং নগজে তাই মানে গোটেইখিনি ভাল জাতৰে গাখীৰ দিয়া জাতৰ আৰু বেমাৰ কম হোৱা জাতৰে এই বৰ্তমান হেৰি কৰিছোঁ। বৰ্তমান এইবিলাক গৰুক মই ঔষধ পাতি একো কৰা নাই। মাজে সময়ে মই এই পেলুৰ ঔষধ খুৱাওঁ। তাৰপিছত ভিটামিন চিটামিন সিমান প্ৰয়োজন নপৰে। পাৰিলেতো ইয়াক ভিটামিন কমাব লগা হৈ আছে। ইয়াক দানা কম দিওঁ, কিবা কম দিওঁ, তথাপি ইয়াৰ স্বাস্থ্য পাতি যথেষ্ট আহে। বেছি স্বাস্থ্য হৈ থাকিলে, তেল বেছি থাকিলে গৰম হোৱাত অলপ দিগদাৰ হয় বুলি কয় ডক্টৰবিলাকে। সেইকাৰণে সেনেকৈ ৰাখি আছোঁ। গৰু দেখাত ইমান শকত নহ'লেও কিন্তু গৰু ঠিকে আছে। হয়, মই আগতে কৈ আছোঁ গাখীৰৰ বিক্ৰীৰ ক্ষেত্ৰত অলপ জটিল হয়, কিন্তু মোৰ এটা ভাগ্য ভাল নে কি, আমাৰ গাঁৱৰে মৰে ভাতৃপ্ৰতিম জয়নাৰায়ণ উপাধ্যায় ইয়াতে আছে। কিন্তু ইয়াতে গৰুৰ গাখীৰৰ দাম অতি কম, 35 টকা, খুব হাৰ্ড 40 টকা দিয়ে। কিন্তু তেওঁ নিজৰ ঘৰৰে বুলি, নিজৰ হেৰি বুলি নিজে ইয়াতে গৰু পৰিশ্ৰম কৰে তেওঁৰ ভাইকে। সেইকাৰণে তেওঁ নিজে 45 টকা লিটাৰ দি ইয়াৰে পৰা কিনি লৈ যায়, টংলাত বিক্ৰী কৰে। তেওঁলোকে হোটেলত গাখীৰ দিয়ে, তেওঁলোকৰ বিশেষ লাভ নহয় আমি জানো। কিন্তু এনেকুৱা উৎসাহী ব্যক্তি গাখীৰৰ ক্ষেত্ৰত এওঁ কিন্তু বহুত বছৰ আগৰ পৰা গাখীৰ ব্যৱসায় কৰি আছে। টংলালৈ বিক্ৰী কৰি গাঁৱৰ পৰা 2 কেজি 4 কেজিকৈ আৰু যথেষ্ট দৈ বিক্ৰী কৰে বছৰৰ মূৰত। তেওঁ অন্ততঃ মাঘ বিহুত তেওঁ প্ৰায় 3 কুইণ্টেল 2.5 কুইণ্টেল দৈ বিক্ৰী কৰা মানুহ। সেইকাৰণে তেওঁ আপোনাৰ বিক্ৰীৰ অসুবিধা সিমান নহয়, বিক্ৰী অকণমান অসুবিধা নহয়। তেওঁ যথেষ্টখিনি মোক সহায় কৰি থাকে, কিন্তু সেনেকৈ সকলোকে কৰিব নোৱাৰে। তেওঁলোকৰো এটা ব্যৱসায়টো, তেওঁলোকৰ 2 টকা বেছি হ'ব লাগে, কিন্তু সেনেকৈ তেওঁলোক কৰা নাই। ঘৰৰে বুলি ভাবি তেওঁ কিন্তু গোহালিখিনি যত্ন লয়, নিজে আহি নিজে খীৰাই আৰু নিজেই লৈ যায়। আমাৰ ইয়াতে মানে গাখীৰ যেনেকুৱা বাঁহৰ পৰা সেনেকৈ দিয়া যায়, যাতে গাখীৰত কোনো ভেজাল কৰা নাই। সেই সূত্ৰে তেওঁ কিন্তু সাহস কৰি ইয়াৰ পৰা লৈ আহিছে। বৰ্তমান তেওঁ কিছু লাভৱান পাই আছে। আৰু আচল আমাৰ দলংঘাটৰ গাখীৰ বিক্ৰীৰ ক্ষেত্ৰত এওঁৰে অৱদান আছে। এওঁলোকৰ 2 ভাই, জয়নাৰায়ণ উপাধ্যায় এওঁ ডাঙৰটো, আৰু এজন আছে সৰুটো ভাই গংগাপ্ৰসাদ উপাধ্যায়। তেওঁ কিন্তু যথেষ্ট পৰিশ্ৰম কৰে গৰুৰ ক্ষেত্ৰত, বহুত জানে তেওঁ। অন্ততঃ আমাৰ এই দলংঘাট অঞ্চলত ইফালে নামখোলা পৰ্যন্ত তেওঁ নিজে গাখীৰ ক্ৰয় কৰি লৈ আহি আকৌ টংলাত বিক্ৰী কৰে। সেনেকুৱা মানুহ থাকিলে এওঁলোকৰ কিন্তু মাটি বাৰী সম্পত্তি একেবাৰে নাই। মাত্ৰ 1 কঠা মাটিত 2 ভাই বহি আছে, নিৰ্ভৰখিনি অকল গাখীৰৰ ওপৰতে। সেইকাৰণে মই কৈছোঁ গৰু পুহিলে মানুহ কেতিয়াও তললৈ নাযায়। গৰু পোহাৰ লগে লগে গাখীৰৰ ব্যৱসায় কৰাৰ লগত তেওঁলোকে ধুনীয়াকৈ আৰামত এই সমাজৰ লগত থাকি, এই সমাজৰ বান্ধোনত থাকি কিন্তু যথেষ্টখিনি ইনকাম কৰি আছে। মাটি বাৰী নাথাকিলেও খাৱা লোৱাৰ ক্ষেত্ৰত, ফুৰা চাকাৰ ক্ষেত্ৰত যথেষ্ট মানে সুবিধা পাই আছে। গৰু আৰু ছাগলী আপোনাৰ আছে? মোৰ বৰ্তমান ছাগলীও আছে, অন্ততঃ 20-25জনী ছাগলী আছে। তাৰে ভিতৰত আমি ছাগলীখিনি বিক্ৰী কৰোঁ, এই বিহুৱে পৰ্বই এনেকৈ মানে বিক্ৰী কৰোঁ লোকেল ছাগলী। কিন্তু আমি লোকেল ছাগলীতে যথেষ্টখিনি লাভৱান যেন দেখা পাওঁ। যিবিলাক আজিকালি নতুন
প্ৰজাতিৰ ছাগলীবিলাক কৰিছে সিহঁত মস্ত ডাঙৰ হয়, খুব কম দিনতে বেছি হয়, কিন্তু বিক্ৰীৰ ক্ষেত্ৰত অলপ জটিল হয় আৰু তাৰ মাংসখিনিও সিমান ভাল নহ'ব বুলি শুনা পাইছোঁ। সেইকাৰণে আমাৰ এইটো চুবাতে গোটেইখিনি এতিয়া এওঁ মোৰ ভায়েক, এওঁ প্ৰায় 20জনী ছাগলী আছে, 20টা ছাগলী, আৰু তেওঁৰ সৰু ভায়েকৰো প্ৰায় 12-14টামান ছাগলী আছে, কিন্তু যথেষ্ট ছাগল চোৰ আছে। কিন্তু আমি ছাগল চোৰ থাকিলেও, কাৰণ চোৰে আজিৰ তাৰিখলৈ আমাৰ পৰা নিব পৰা নাই, কিন্তু আমাৰ ওচৰে পাছৰে পৰা বহুত ছাগলী ইয়াৰ পৰা চোৰ কৰি লৈ গ'ল। আমাৰ চকুৰ আগতে ছাগলী আমি ৰাখোঁ। আমি পুৱাৰ পৰা আজি 2টা বজা বা 1:30 বজাত ছাগলী লৈ চাৰিব যাওঁ, 5টা 4:30 আকৌ ছাগলী আনি আমি বাঁহত সোমাই দিম, পাতপুত একো নাই, সেইখিনি যথেষ্ট হৈ যায়। তাৰপিছত আকৌ নেক্সট দ্বিতীয় দিনা আকৌ 2টা-3টা বজাত আমি আকৌ খুলি দিওঁ। ছাগলীক বিশেষ আহাৰ নালাগে, মাত্ৰ অলপ দানা পানীৰ ব্যৱস্থা। তেখেতে গৰুৰ লগতে ইয়াতে ছাগলীও পুহিছে 20-25টা, আৰু লগতে এটা পুখুৰীও আছে। এইটো পুখুৰী, এই পুখুৰীটোতো মাছ আছে চাগে? আছে, ইয়াতে মাছ আছে। যোৱাবেলি মই বিয়া কৰোঁতে এই পুখুৰীৰ পৰা 1 কুইণ্টেল মাছ নিজৰ ঘৰত খৰচ কৰিলোঁ। 1 টকা মই বাহিৰৰ পৰা দিব লগা হোৱা নাই। হয়, ল'ৰাৰ বিয়া পাতোঁতে মই এই 5টা খাই কাটিলোঁ, প্ৰায় 1 কুইণ্টেল 1.5 কুইণ্টেলমান এই মাংস দিলোঁ, কিন্তু আমি বাহিৰত কিনা নাই। দৈ গাখীৰ এভেইলেবল কৰি দিছোঁ, যিমানে দৈ খায় দৈ চিৰাৰ ব্যৱস্থা কৰিছোঁ, কিন্তু 1 টকা আমি কিনিব লগা হোৱা নাই। আৰু কিছুমানে এতিয়া গাখীৰে দি খাম বুলি কয়, গাখীৰো দি দিছোঁ। সেইকাৰণে নিজে কৰ্ম কৰাৰ পিছত নিজৰ কাজ কাৰখানা পাত্ৰৰ ক্ষেত্ৰত টকা পইচা মানে এটা অসুবিধা নহয়। মোৰ মাছ পুখুৰী এতিয়া বৰ্তমান 2 বিঘা বুলি ক'ব লাগিব, 2 বিঘাই আছে। অলপ 2 বিঘাৰ কম হয়, কিন্তু পাৰেদি 2 বিঘাৰ অলপ বেছি হয়। আৰু গোবৰবিলাক এনেদৰে ইয়াতে পাৰতে দিছে? তাৰমানে পাৰত দিছিলোঁ, পাৰত দিয়াৰ পিছত এইটো ইয়াতে অলপ দেখাই দিব। এই পাৰৰ পৰা গোবৰ বেছিকৈ ডাঙৰ, কাৰণ ইয়াতে অক্সিজেন হ'ব পাৰে, কিবা পাৰে। পাৰৰ পৰা শুকান হয়, ক্ৰমান্বয়ে বৰষুণত যায়, তাতে আহাৰ হৈ যায়। কিছু গোবৰৰো প্ৰয়োজন হয়, আমি ইউৰিয়া ব্যৱহাৰ নকৰোঁ এই গোবৰৰ ওপৰত। আৰু বিশেষকৈ ইয়াতে মাছ আমাৰ পাম্পলেট বুলি কয়, 4 কেজি 3.5 কেজি 6 কেজিৰ পাম্পলেট ওলায়। সেই হিচাপত ৰৌ ভোকা এইবিলাকো মাছ আছে। চিতল মাছ পুহিছিলোঁ, প্ৰায় 6 কেজি 7 কেজিৰ 2-4টা চিতল মাছক পাইছিলোঁ। ইনকাম যথেষ্ট আছে ইয়াতে। সেইকাৰণে সকলোৱে যদি নিজৰ ব্যৱসায় পথ বিচাৰে, তেতিয়াহ'লে এইদৰে যদি আহি যায়, একে বছৰে কোনো নহয়, অন্ততঃ 4-5 বছৰ অলপ চেষ্টা কৰক, সকলোৱে এনেকৈ উন্নতি কৰিব পাৰিব। আৰু যিমানে গাখীৰ উৎপাদন বেছি কৰিব পাৰোঁ, সিমানে বিক্ৰীৰ কাৰণে সহজ হ'ব বুলি আমি বাট চাই আছোঁ। আৰু লগতে আহ্বান জনাওঁ, চৰকাৰে এই দিশত যিবিলাকৰ 4-5জনী বা 2জনী গৰু পুহি আছে, তেওঁলোকৰ অন্ততঃ বেলেগ নহ'লেও সুলভ মূল্যৰ দানাখিনি যদি যোগান ধৰি দিয়ে, তেতিয়া আমি উৎসাহিত হ'ম। আমি বাহিৰৰ দেশৰ পৰা কোনো গাখীৰৰ প্ৰয়োজন নাই, আমাৰ অসমতে যথেষ্ট উন্নতি কৰিব পাৰিম। কিন্তু চৰকাৰৰ এইখিনিত অলপ হেৰি হ'ব লাগিব, চৰকাৰে অলপ দৃষ্টিগোচৰ কৰিব লাগে। যিবিলাক পশুপালন এতিয়া দেখা পাওঁ, দক্ষিণ খণ্ডত কিছু এই পশুৰ ওপৰত যথেষ্ট গুৰুত্বৰে সহযোগ চৰকাৰে কৰিছে, কিন্তু আমাৰ উত্তৰ খণ্ডত এই দিশত কিন্তু কোনো চৰকাৰে বা কোনো পদবীবিলাকে আমাক সুদৃষ্টিৰে চাৱা নাই, সহায় সহযোগ কৰা নাই। অন্ততঃ দানাৰ পৰা যদি আমি ৰেহাই পাব পাৰোঁ, আমি গাখীৰৰ মূল্যটো কমত হ'লেও বিক্ৰী কৰিব পাৰিব। এতিয়া আচলতে আমি বাহিৰৰ পৰা দানা 1 বেগ চাপৰ 40 কেজি ৱেট, তাতে আমি এতিয়া 32 টকা কেজি কিনিব লাগিব। বেগ হিচাপে প্ৰায় 1300 টকা পৰি যায়। এজনী গৰুক 6 কেজি অতি কমেও দিনত চাপৰ লাগিব। তাৰ উপৰিও পুৰবী দানা হওক, OCM হওক, এইবিলাক দানাটো কিছু পৰিমাণে লাগিব। সেইখিনি খৰচত যদি মেটাৱা যায়, তেতিয়াহ'লে লাভৱান হ'ব নোৱাৰে। সেইকাৰণে চৰকাৰে যদি সেইখিনি অলপ গুৰুত্ব সহকাৰে যদি লয়, অন্ততঃ দানাখিনি চৰকাৰী নিয়মমতে অন্ততঃ আমাক পাৰ মাহকত অলপ ছাবচিডি ৰেটত দিলে হয়, তেতিয়া যথেষ্টখিনি আমাৰ এই অঞ্চলত গৰু পোহা মানুহ আছে, কাৰণ সুবিধাও আছে। তেতিয়া যিমান গাখীৰ আমি উৎপাদন কৰিম, সেই গাখীৰ চেল কৰিবৰ কাৰণে সুবিধা হ'ল হয়। বিশেষ গৰুৰ বিষয়ে মই আপোনালোকক এইখিনি অৱগত কৰিলোঁ। আৰু গোহালি সদায় ওখ ভেটিত লাগিব, পাৰিলে খেৰৰ হেৰি লাগিব, আৰু ফেনৰ ব্যৱস্থা লাগে। কিন্তু বৰ্তমান মোৰ ফেনৰ ব্যৱস্থা নাই, আৰু হেৰি নাই। বৰ্তমান এটা ফেন আছে, এই ফেনে একো কাম নকৰে, কাৰণ সকলো দিশত ইমান খৰচ কৰিবও নোৱাৰি। তাৰপিছত নেটৰ ব্যৱস্থা হ'ব লাগিছিল, কিন্তু নেটৰ ব্যৱস্থা দিব পৰা নাই। আৰু যদি আপুনি যিমান মৰম কৰে গৰুক, সিমান গৰুৱে আপোনাক সুবিধা দি দিব, আপোনাক ইনকাম কৰি দিব। গোহালিটো খুব ধুনীয়াকৈ পকী কৰি ৰাখিছে। হয়, গোহালিটো বৰ্তমান পকী কৰিছোঁ, আজি 4 বছৰ হ'ল পকীকৰণতে আছে। প্ৰথমে মোৰ সিফালে আছিল, তাৰপিছত বৰ্তমান মই ইয়াতে লৈ আহি আছোঁ। ইয়াতে অনাৰ পিছত ইয়াৰে গৰুৰ যিখিনি গোবৰখিনি আমি ছাইডত দি দিছোঁ, ঘৰৰ দিশে কোনো অসুবিধা নহয়। ওচৰতে মোৰ খাল এখন আছে, তাতে কিছু গৰুৱে খাৱা নাখাৱা দানাবিলাক সেই খালত পেলোৱাৰ লগে লগে মাছৰ পৰা কিছু উৎপাদনটো অলপ বৃদ্ধি হ'ব বুলি আশা কৰিলোঁ। তাৰপিছত গোবৰবিলাক মাজে সময়ে মোৰ কম মাটি থকাৰ কাৰণে গোটেই পথাৰ খেতিত মই গোবৰটো ব্যৱহাৰ কৰোঁ, আৰু বাকীখিনি গোবৰ মই কিন্তু বাহিৰত বিক্ৰী কৰোঁ।
অন্ততঃ এক টেলাৰত 1000 টকা 800 টকা সেনেকৈ মাজে সময়ে সেনেকৈ বিক্ৰী কৰি থাকোঁ, আছেও এতিয়াও বিক্ৰী কৰিও থাকোঁ। আৰু যিখিনি গৰুৰ গোবৰৰ পৰা শস্যবিলাক পাওঁ, শাক পাচলি আজিৰ তাৰিখ হ'লে আমি কিনিব লগা হোৱা নাই। আৰু সেই গোবৰৰ ওপৰতে যথেষ্টখিনি শাকবিলাক হওক বা যিকোনো চব্জিবিলাকো পোৱা যায়। গৰু পুহিলে বহুতকেইটা লাভ আছে। এক নম্বৰতে আপোনাৰ গাখীৰ, দ্বিতীয়তে আপোনাৰ গৰুৰ সাৰৰ ব্যৱহাৰ নিজৰ ঘৰতে হৈ যায়, তৃতীয়তে শাক পাচলি নিজে সুষম শাক পাচলি খাব পৰা যায়। আলুৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত কেনেকৈ এতিয়া মোৰ বস্তুবিলাকক সেনেকৈ দি দিছোঁ, গোটেই গোবৰৰ ওপৰতে নিৰ্ভৰ। আৰু আপোনাৰ এতিয়া গৰুবিলাকৰ অলপ ভেকচিনৰ কথা কওকচোন। আচ্ছা, গৰুৰ ভেকচিনৰ কথা ক'ব লাগিলে আজিৰ তাৰিখলৈ একো ভেকচিন দিব পৰা নাই। কাৰণ চৰকাৰী সুবিধা প্ৰাইভেটক মাতাৰ লগে লগে 50 টকাৰ ভেকচিন এটা 5-10টা গৰুক মাৰি দিয়ে, তথাপি কাম নহয়। কাৰণ তেওঁলোকৰ ব্যৱসায়টো তেওঁলোকে পাৰিলে বছৰত 5বাৰ 6বাৰ মাৰিব ইচ্ছা কৰে, কিন্তু সেনেকৈ মাৰিব পৰা নাই। চৰকাৰে সেইখিনি সুবিধা কৰা নাই। অন্ততঃ ক'ৰবাত এনেকৈ গাঁৱত ঘূৰি 2-4টাক ভেকচিন দিয়া দেখা পাওঁ, কিন্তু আমাৰ এই গাঁওবিলাকত বিশেষ অহা নাই কোনো। আৰু আমি বাৰে বাৰে ঔষধ পাতিবিলাক আমি প্ৰাইভেটৰ পৰাই কৰোঁ। আৰু এতিয়া বৰ্তমান ডাক্তৰৰ পৰা আমি বিশেষ মোৰ অভিজ্ঞতা এতিয়া আমি সিমান সোধা পোছা নকৰোঁ, তথাপি আমি ফাৰ্মাচীৰ পৰাই এনে বেমাৰ হৈছে এনেকৈ ঔষধ বুলি কওঁ, তাৰপিছত সেনেকৈ লৈ আহোঁ। লিভাৰ টনিক চিভাৰ টনিক সেইবিলাক। আৰু গৰুক প্ৰায় বিশেষকৈ পেলুৰ ঔষধটো খুৱাব নিতান্ত প্ৰয়োজন থাকে। সেইকাৰণে গাভীন অৱস্থাত কৈ পেলাই গাভীনৰ বেলেগ এটা পেলুৰ ঔষধ থাকে, সেই হিচাপে আমি নিজে কৰি আছোঁ। তাৰে ভিতৰতে ক'বলৈ গ'লে আমাৰ ইয়াৰে গাঁৱৰে এজন ল'ৰা আছিল, তেওঁ ডক্টৰেট পাছ হৈ এতিয়া বৰ্তমান হেৰিত আছে, এই নাগালেণ্ডত তেওঁ গৈছে, তেওঁ প্ৰাইভেটতে। এই তেওঁৰ পৰা মাজে সময়ে পৰামৰ্শ লওঁ, তেওঁ পৰামৰ্শ মতে ইয়াতে আমি আনি ভেকচিনবিলাক দিওঁ। আৰু ওচৰত এতিয়া বৰ্তমান অন্ততঃ 6-7জনমান নতুন লেখীয়া ল'ৰাবিলাক এইবিলাকৰ কামৰ কাৰণে অলপ শিক্ষা লৈ আহি আছে। ডক্টৰ নহ'লেও তেওঁলোকে ভেটেনেৰি কিছু জনা হৈছে, তেওঁলোকৰ পৰা আমি কামবিলাক কৰি থাকোঁ। মাহিলী কিমানমান টকা উপাৰ্জন কৰি আছে এতিয়া? মাহিলী বৰ্তমান মই গৰুৰ পৰা 5-10 হাজাৰ টকা ইনকাম হয়। গৰু খাই উঠি 5-10 হাজাৰ মাহিলী হৈ যায়। খুব কম। সেইটো নগণ্য বুলি ক'বলৈ। আজিৰ দিনত যিমান কষ্ট যিমান পৰিশ্ৰম কৰোঁ সেইবিলাক মানুহ ৰখা নাই, নিজে কৰ্ম কৰি আছোঁ। মই নিজেও কৰোঁ, মোৰ তিৰোতা শ্ৰীমতীয়েও কৰে, মোৰ ল'ৰাই কৰে। মোৰ ল'ৰাই এতিয়া MA পাছ, সি দোকানো চলাই, মই নাথাকা সময়ত গোহালি চম্ভালে। ওচৰ চুবুৰীয়া ইয়াতে আছে, তেওঁলোকেও গৰুখিনিৰ ওপৰত চাই। নিজৰ টকা পইচা আছে তেতিয়াহ'লে কোনো দিনে কাল্লা গৰু কিনি উঠি গৰু পুহিবৰ চেষ্টা নকৰিব। কাৰণ কাল্লা এজনী কিনাৰ পিছত সেই কাল্লাই গাভীন হৈ গাখীৰ দিয়ালৈ তেওঁলোকৰ অন্ততঃ 50-60 এজনী গাইত 70-80 হাজাৰ টকা গুচি যায়। কিন্তু সময়ত গৰু গৰম হয়নে নহয়, গাভীন হয়নে নহয় সন্দেহ থাকে। সেইকাৰণে যিবিলাক উৎসাহী গৰু পুহিব খোজে তেওঁলোকে ধুনীয়াকৈ গোহালিত যাওক। সেই গাই ঠিক প্ৰথম জাগাৰ লগে লগে হওক বা 2 মাহ আগৰ হওক বা এই জাগাৰ 1 মাহ পিছত সেনেকুৱা গৰুক অলপ বেছি মূল্য দি নিজে গোহালিৰ পৰা গাখীৰ খীৰাই চাই লৈ আহি যদি ইনকাম কৰে, তেওঁলোকৰ আৰু কোনো কেপিটেল নাথাকে। প্ৰথম কেপিটেলতে সেই গৰুৰ খাদ্যখিনি পাই যায়। কাৰণ আজি গৰু অনাৰ লগে লগে আগবেলা গৰু আনিলোঁ, ভাটিবেলাৰ পৰা সেই গৰুৰ গাখীৰখিনি বিক্ৰী কৰি গৰু খুৱাবৰ কাৰণে সুবিধা হৈ যায়। কিন্তু কিছুমানে ভাবে কালা মোৰ টকা পইচা নাই, সৰু কালা এটা কিনি যত্ন কৰি অলপ চাওঁ বুলি কওঁ। কিন্তু তেওঁলোকৰ প্ৰথম 2 দিন অলপ উৎসাহ আহে, 2 দিন ভালকৈ খোৱালা চালা, তাৰপিছত উৎসাহ নাই। কাৰণ গাখীৰ ইনকাম যদি তাৰ নাই, তাতে লাগি থাকিব ইচ্ছা নকৰাৰ ফলত গৰুটো নষ্ট হৈ যায়, সময়মতে খাদ্যও খাব নাপায়। ঠিক সেই ভাৱ নকৰি যদি অন্ততঃ এজনী গৰু অতি কমেও 70-80 হাজাৰৰ পৰা 1,20,000 টকীয়া গৰুটো ভাল জাতৰ গৰুটো লৈ আহক। লৈ আহি তেওঁলোকে আগবেলা অনাৰ পিছত ভাটিবেলাৰ পৰা গাখীৰ বিক্ৰী কৰে। সেই গাখীৰ বিক্ৰীৰ পৰা গৰুক দানা পানী বা খেৰ খুঁটাবিলাক দিবৰ কাৰণে সুবিধা হৈ যায়। তাৰপিছত ক্ৰমান্বয়ে তেওঁৰ ইচ্ছাটো আহি যায়, এটা গৰু পোহাৰ লগে লগে দ্বিতীয়, আৰু সেই জাগা গৰু আকৌ নেক্সটত আকৌ সেই কাল্লাজনী প্ৰায় বছৰৰ ভিতৰত গৰম হ'ব হেৰি কৰে, নহ'লেও 2 বছৰৰ ভিতৰত নিশ্চয় গাই এজনী হ'ব, 2জনী হ'ব। সেই 2জনী পোৱালি দিয়াৰ পিছত 4জনী, ঠিক সেনেকৈ অন্ততঃ 5-10 বছৰৰ ভিতৰত অন্ততঃ ফুল ফেজত গৰু গোহালি ফাৰ্ম এটা খুলিব পাৰিব। আৰু যদি নিজৰ কেপিটেল থাকে একেদিনে অলপ বেছিকৈ আনিলে একো হেৰি নাই। প্ৰথম অৱস্থাত এই অভিজ্ঞতাখিনি বা ট্ৰেইনিংটো লোৱাৰ অলপ প্ৰয়োজন হয়। ট্ৰেইনিংটো লোৱা প্ৰকৃততে প্ৰয়োজন হয় যদিও, কিন্তু যিবিলাকে গৰু পোহে সেইবিলাকৰ ওচৰত আহিও ট্ৰেইনিংটো কিছু ল'ব পাৰিব। কাৰণ আমি নিজে প্ৰেক্টিকেল ট্ৰেইনিং লৈছোঁ, লোৱা নাই বুলি নকওঁ, কিন্তু সেই ট্ৰেইনিং হিচাপে কাম কৰিব গ'লে অধিক খৰচো আছে। তথাপি ট্ৰেইনিঙত যিমানখিনি শিক্ষা পাইছিলোঁ, প্ৰথমে গৰু নোপোৱাৰ 10 বছৰ আগতে ট্ৰেইনিং এটা লৈছিলোঁ লোনৰ কাৰণে। কিন্তু সেই ট্ৰেইনিং লোৱাই থাকিল, লোনো নহ'ল, একো নহ'ল। নিজৰ ইচ্ছাটো পূৰণ কৰিবৰ কাৰণে নিজে চেষ্টা কৰি ল'লোঁ। এতিয়া ট্ৰেইনিং লোৱাটো ভাল,
ট্ৰেইনিং লোৱাটো ভাল। ট্ৰেইনিং ল'লে নতুনকৈ কোনোবাই ষ্টাৰ্ট কৰিলে ট্ৰেইনিং লোৱাটো অলপ প্ৰয়োজন হয়। প্ৰয়োজন ট্ৰেইনিঙত কিমান খৰচ নাই, লছৰ সন্মুখীন হ'ব লছৰ সন্মুখীন হ'ব পাৰে। সময়মতে ঔষধ পাতি সময়মতে সিহঁতৰ খাদ্যবিলাক যোগান ধৰিলে তেতিয়া মানে লছ নহয়। আৰু গোহালিটো বনোৱাত কিবা নিয়ম এনেকুৱা নিয়ম বিশেষ নাই। গোহালিটো অলপ আহল বহল থাকিব লাগিব, তাৰপিছত ওখ ঠাই হ'ব লাগিব, আৰু বিশেষকৈ খোলা নিচিনা ঠাই থাকিলে অলপ ভাল, কাৰণ বায়ুবিলাকৰ প্ৰয়োজন হয়। আৰু ইহঁতক আপুনি বান্ধিয়ে ৰাখে? অকল ইহঁতক 24 ঘণ্টা জাগাৰ পিছতে বান্ধি ৰাখে ইহঁতক। আৰু গোহালি সদায় পৰিষ্কাৰকৈ ৰাখিব লাগিব, ধুই মেলি। কিন্তু অলপ খৰচ হয় আপোনালোকৰ, অন্ততঃ গোহালি এটা বনোৱাৰ লগে লগে আপোনালোকৰ এই পানীৰ ব্যৱস্থাটো কৰিব লাগিব, তাৰপিছত খেৰৰ ব্যৱস্থা কৰিব লাগিব, এইখিনিত অলপ খৰচ আছে বহুত ডিষ্ট্ৰিক্ট। মানে নিজে পোহাৰ পিছত অহা যায়, বহুত কথাই চিন্তা কৰিব লাগিব। গৰু এজনী পোহা মানে আমি মানুহক যিমান যত্ন কৰোঁ তাত থাকি কিন্তু গাইজনীক যথেষ্ট যত্ন কৰিব লাগিব। সেইখিনিয়ে। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আজি আমাক এইখিনি সবিশেষ তথ্য জনোৱাৰ বাবে। আপোনাৰ পৰা আজি নতুন প্ৰজন্মই কিবা এটা শিকিব পাৰিব বুলি আমিও আশা ৰাখিছোঁ আপোনাৰ এই বক্তব্যখিনিৰ জৰিয়তে। বহুত বহুত ধন্যবাদ জনাইছোঁ। আপুনি শেষত কিবা ক'ব? আৰু মোৰ বিশেষ ক'বলৈ গ'লে মই ইয়াকে ক'ব খোজোঁ, উঠি অহা প্ৰজন্মই চাকৰি বিচাৰি কিবা বিচাৰি অনাই বনাই বাহিৰত ঘূৰি থাকে, অন্ততঃ এনেকৈ গৰুৰে হওক এটা ফাৰ্ম কৰি লওক। তেওঁলোকে নিজৰ ব্যৱসায় নিজৰ হাততে আছে। আজি আমি বাহিৰৰ দেশত বাহিৰৰ ৰাজ্যত যাই টকা পইচা ইনকাম কৰাত থাকে, যদি আমাৰ গাঁওখনতে আমাৰ ঘৰখনতে থাকি যদি 2-4জনী গৰু পুহি পেলাই সেইখিনি উন্নত ধৰণৰ গৰু আনি ল'লোঁ, উন্নত ধৰণৰ গৰু পুহি ল'লোঁ, নিজৰ ঘৰৰ গাখীৰ নিজৰ পৰিয়ালেও খাব পাৰিলে, ফ্ৰেছ বস্তুবিলাক শাক পাচলিও খাব পাৰিলে সেই গোবৰৰ পৰা, তাৰপিছত সেই গাখীৰ বিক্ৰী কৰি ঘৰখন ধুনীয়াকৈ চলিব পাৰিব। কোনো সন্দেহ নাই, গৰুৰ নিচিনা ইনকাম, গাখীৰৰ নিচিনা ইনকাম বেলেগ ঠাইত নাই, সেইটো মই 100% জানো। মোৰ ল'ৰা এজনে MA পাছ, কিন্তু কোনো দিনৰ চাকৰি ধান্দা নকৰে, কেৱল এইটো গৰুৰ ওপৰত আৰু দোকানখনৰ ওপৰত কৰে। ঠিক সেইদৰে আমাৰ গাঁৱৰ মানুহবিলাকে বিশেষকৈ আজিকালি বাহিৰত যাই বহুতে ঠগ খাইছে, নিজৰ ব্যৱসায় নিজে কৰি ল'বৰ কাৰণে, নিজৰ ভৰিত নিজে থিয় দিবৰ কাৰণে চেষ্টা কৰে। সেইকাৰণে উঠি অহা প্ৰজন্মক ইয়াকে আহ্বান জনাওঁ, নিজৰ ভৰিত নিজে থিয় হৈ কৰক। অসমত যথেষ্ট ঠাই আছে, অসমত যথেষ্ট সুবিধা আছে, অসমৰ মানুহবিলাক যথেষ্ট ভাল, বহুত সুন্দৰ লাগে। ইয়াতে যদি ধুনীয়াকৈ ব্যৱসায় কৰে, ইয়াতে হৈ যাব আপোনাৰ দিল্লী, ইয়াতে হৈ যাব কলিকতা, ইয়াতে হৈ যাব বোম্বাই। কিন্তু সেইখিনি জানিব লাগিব। আমি এনেই টিভিবিলাকত গম পাওঁ, কিছুমান বেংকত চাকৰি কৰাবিলাকে এনেকৈ ফাৰ্ম কৰি লৈছোঁ, ফিচাৰী কৰি লৈছোঁ, কিন্তু মন কাণ দিব লাগিব আৰু একাগ্ৰতা থাকিব লাগিব, নিজৰ ইণ্টাৰেষ্টটো থাকিব লাগিব, তেতিয়া নিশ্চয় লাভৱান হ'ব বুলি মই ভাবোঁ। ধন্যবাদ। ঠিকে আছে, আপুনি এইখিনি সোধাৰ কাৰণে মই যি পাৰিছোঁ, জানাই নাজানে আপোনালোক তথ্যখিনি কৈ দিলোঁ। পিছলৈ আপোনালোকে আহি যদি এনেকৈ এই ইউটিউব চেনেল জৰিয়তে আমাৰ ভিতৰৰ গাঁওবিলাকক কিছু কথা ক'বৰ কাৰণে সুবিধাখন যদি দিয়ে, তেওঁলোকৰ মনৰ ইচ্ছাটো বেছি আহিব বুলি আশা ৰাখি মোৰ ক'বলগীয়াখিনি এইখিনিতে সামৰি দিম। ধন্যবাদ বন্ধুসকল, আজি ভিডিঅ'টো ইমানখিনিলৈ চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আজি ভিডিঅ'টো চাই কেনে পালে, কি শিকিব পাৰিলে, খেতিয়কজনৰ পৰা, ফাৰ্মাৰজনৰ পৰা কি শিকিব পাৰিলে আপোনালোকে কমেণ্ট কৰিব। তেখেত এজন খুব স্বাৱলম্বী কৃষক। একেধাৰে তেওঁ গৰু পোহাৰ লগতে মাছৰ পুখুৰী, লগতে ছাগলী ফাৰ্ম কৰিছে, আৰু তেখেতৰ খেতিও আছে, শাক পাচলি কৰে। তো এনেদৰে তেখেতে কৰি এজন স্বাৱলম্বী কৃষকৰ ভূমিকা পালন কৰিছে। নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে এনেদৰে এখন ফাৰ্ম কৰি কিনে গৰু ছাগলীৰ লগতে মাছ পুহি কিনে এনেদৰে স্বাৱলম্বী হ'ব পাৰে। এইটো এটা খুব ভাল নিদৰ্শন। আজি ভিডিঅ'টো ইমানখিনিলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। অৱশেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।